নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাইছে আপোনালোকৰ আপোন চেনেল ৰুবুল ডিজিটেল আছাম। আজি মই এই ভিডিঅ'টোৰ শিক্ষা সেতুত ছুটি লোৱাৰ ক্ষেত্ৰত কিছুমান নতুন আপডেট আহিছে, সেই বিষয়ে আলোচনা কৰিম। আমি সকলোৱে জ্ঞাত যে শিক্ষা সেতু এপটো লিভৰ বাবে অপশ্যন আছে যদিও বৰ্তমান আমি লিভ ল'ব পৰা নাই, আৰু যদিও আমি লিভ লওঁ নিজে নিজে ইয়াতে এপ্ৰুভ হৈ যায়। কাৰণ এইবোৰ এপ্ৰুভ হৈ যায় যেতিয়া আমি ছাবমিট কৰি দিওঁ। বৰ্তমান বিভাগৰ ফালৰ পৰা শিক্ষা সেতুত লিভ লোৱাৰ ক্ষেত্ৰত ইউজাৰ মেনুৱেল পাব্লিছ কৰিছে। আপোনালোকে দেখি আছে ইউজাৰ মেনুৱেলখন মই দেখুৱাই আছোঁ স্ক্ৰীনত। আপোনালোকে দেখিছে ইউজাৰ মেনুৱেল। ইয়াত কিছুমান ইম্পৰ্টেণ্ট নোট দিছে। ইয়াত আপোনাৰ লিখিছে ইম্পৰ্টেণ্ট নোটবিলাক আপোনালোকে ভালদৰে চাই ল'ব। এনি এপ্লাইড লিভ উইল টেক 1 to 2 hours of time for it to get reflected in the DI, Inspector, DO and Secondary Director logins. আমি যেতিয়া কোনো এটা লিভৰ কাৰণে এপ্লাই কৰিম তেতিয়া সেই লিভটো আমাৰ ওপৰ মহলৰ যি DI, ইনস্পেক্টৰ বা DO ইয়াত ৰিফ্লেক্ট হ'বলৈ 1 পৰা 2 ঘণ্টা সময় লাগিব। সেই সময়খিনিৰ পিছতে আমি এইটো দেখা পাম। বাকী সময়টো ইয়াতে পেণ্ডিং দেখা যাব। এনি একশ্যন টেকেন অন লিভ ৱেডাৰ এপ্ৰুভ অৰ ৰিজেক্টেড। এপ্ৰুভ হয় নে ৰিজেক্ট হয় আমি 1 বা 2 ঘণ্টা পিছত দেখা পাম। সেই হিচাপত আমি ছুটিবোৰ পাম। আৰু এইটোও কৈছে যে ৰাইট নাও কাইণ্ডলি ডু নট ইউজ দ্য ৰিপৰ্টিং ছেকশ্যন। আমি এতিয়া এইটো ব্যৱহাৰ কৰিব হাক দিছে, কাৰণ এইটো সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা নাই এতিয়ালৈকে ছুটি ল'বৰ বাবে। ইয়াতে দেখিছে উই হেভ অলটো ইন্ট্ৰডিউচ ফৰ নিউ লগ ইন ফৰ ছিষ্টেমেটিক এণ্ড স্মুথ লিভ এপ্ৰুভেল। 4টা নতুন লগ ইনৰ ইয়াতে আৰু সংযোজন কৰিব। DI অফ স্কুল, ডেপুটি ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট লেভেলত লগ ইন কৰি চাব। আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ DO ডিষ্ট্ৰিক্ট লেভেল। তাৰমানে এওঁলোকে আমি যেতিয়া ছুটিৰ কাৰণে এপ্লাই কৰিম এওঁলোকৰ নিজৰ পৰ্টেলত লগ ইন কৰি চাব, আৰু যদি আপুনি এপ্লিকেবল হয় তেতিয়াহ'লে আপোনাৰ ছুটিটো মঞ্জুৰ কৰিব, নহ'লে ৰিজেক্ট কৰিব। ইয়াতে দেখিছে টাইপছ অফ লিভছ এণ্ড দিয়াৰ এপ্ৰুভিং অথৰিটি। আমাৰ লিভবিলাক কোনে এপ্ৰুভ কৰিব। 1 নম্বৰতে আছে অল কেজুৱেল লিভছ উইল বি এপ্ৰুভ বাই দ্য হেড মাষ্টাৰ অফ ডেট পাৰ্টিকুলাৰ স্কুল। আমাৰ যিটো কেজুৱেল লিভ আমি ল'ম সেইটো আমাৰ পাৰ্টিকুলাৰ স্কুলৰ হেডগৰাকীয়ে এপ্ৰুভ কৰিব। বাকী 4 এলিমেণ্টেৰী স্কুলছ হেভিং ক্লাছেছ ফ্ৰম ক্লাছ 1 to 5 অল দ্য লিভছ উইল বি এপ্ৰুভ বাই দ্য DI অফ স্কুল। আমাৰ যিটো DI তেওঁ আমাৰ বাকী লিভসমূহ এপ্ৰুভ কৰিব। ইয়াতে বাকীখিনি দেখিছে 6 পৰা 8 লৈ ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ তেওঁ এপ্ৰুভ কৰিব। এইখিনি আমি এনেকৈ এপ্ৰুভ ছেকশ্যনটো আমি অতি সোনকালে ইয়াত ছুটি লোৱাৰ বাবে আমি সামৰ্থ হ'ম। অতি সোনকালে এইবিলাক ঠিক কৰিব। গতিকে ইউজাৰ মেনুৱেলখন ইতিমধ্যে তেওঁলোকে পাব্লিছ কৰিছে। ইউজাৰ মেনুৱেলখন আপোনালোকে ভালদৰে চাই ল'লে সকলোখিনি গম পাবই। মোৰ আৰু যিহেতু আৰু নতুনকৈ আপডেট হোৱাৰ লগে লগে মই ভিডিঅ' আকাৰে জনাই দিম। আপোনালোকে মোৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটোত ক্লিক কৰিব যাতে মোৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে মই আপলোড দিয়াৰ লগে লগে পাব পাৰে। ধন্যবাদ।